পটলি বেগটো বনাবৰ বাবে মই কাট পিচখিনি ৰেডি কৰি ৰাখিছোঁ, কিন্তু আপোনালোকে যাতে অতি সহজে বুজিব পাৰে তাৰ বাবে মই বহীখনত আপোনালোকক দেখাই ল'ম, তাৰপিছত আপোনালোকক ক'ম যে কেনেকৈ কাট কৰিব লাগে। প্ৰথমতে ইয়াৰ দীঘলটো ল'ব লাগিব 9 ইঞ্চি, এইদৰে 9 ইঞ্চি ইয়াত বহীখনত হোৱা নাই, কিন্তু তথাপিতো 9 ইঞ্চিয়েই ল'ব লাগিব। আৰু ইয়াৰ বহলটো ল'ব লাগিব 10 ইঞ্চ, এইদৰে লৈ তাৰপিছত এতিয়া মই এই আঁচকেইডালৰ সমানে সমানে এই কাগজখিলা মই কাট কৰি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। এইদৰে কাগজখন কাট কৰি লোৱাৰ পিছত এই কাগজখন সমানে সমানে এনেদৰে ভাঁজ কৰি ল'ব লাগিব। এইদৰে ভাঁজ কৰি লোৱাৰ পিছত এনেকুৱা এটা আৰ্মহোল চেপাৰ লৈ পেলাই এনেদৰে এইডোখৰ ৰাউণ্ডকৈ শ্বেপ এটা দি ল'ব লাগিব। যদি আপোনালোকৰ ওচৰত আৰ্মহোল চেপাৰডাল নাইও, হাতেৰেও আপোনালোকে এনেদৰে দিব পাৰিব। এনেকৈ শ্বেপটো দি লোৱাৰ পিছত কাট কৰি দিব লাগিব। এই শ্বেপটো দি লোৱাৰ পিছত এনেদৰে সমানকৈ কাট কৰি ল'ব লাগিব। এইদৰে কাট কৰি লোৱাৰ পিছত এতিয়া পটলি বেগৰ এই মেইন কাট পিচটো ৰেডি হৈ গ'ল। এনেদৰে ৰেডি হৈ যোৱাৰ পিছত এতিয়া কাপোৰত কেইখন কাপোৰ ল'ব লাগিব সেইটো আপোনালোকক মই কৈ আছোঁ। ইয়াত যিটো কালাৰৰ কাপোৰ লয় সেই কালাৰৰ কাপোৰটো আপোনালোকে 4খন কাটি ল'ব। এইদৰে 1, 2, 3, 4খন, এখন 4খন কাটি ল'ব। আৰু এনেকুৱা ধৰণৰ কিছুমান বেগ পায়, সেই বেগটো কাট কৰি ল'ব। কাপোৰৰ কিছুমান বেগ পায়, নহ'লে অন্য বেলেগ কাপোৰো ইউজ কৰিব পাৰে ইয়াৰ সলনি। এইটো ইউজ কৰিছোঁ মানে বেগটো অলপ ডাঠ হ'বৰ বাবে, যাতে হালকা হৈ নাথাকে বেগটো, সেইবাবে। গতিকে আপোনালোকে অকণমান ডাঠ কাপোৰ যেনেকৈ জিন্সৰ কাপোৰো ইউজ কৰিব পাৰে, নহ'লে অন্য যিকোনো ডাঠ কাপোৰ ইউজ কৰিব পাৰে। এনেকুৱা মই বেগৰ কাপোৰ 2টা কাট কৰি লৈছোঁ। এতিয়া এইটো কেনেদৰে জইন কৰিব লাগে মই তাক আপোনালোকক দেখাই আছোঁ। এতিয়া ব্লেক কালাৰৰ 2টা কাপোৰ এইদৰে ৰাখি তাৰ তলত কেৰি বেগৰ কাপোৰটো এইদৰে ৰাখি লৈছোঁ, আৰু ওপৰৰ পৰা আধা ইঞ্চি গেপ লৈ এইদৰে ষ্টিচ কৰিব লাগিব, ½ ইঞ্চি গেপ লৈ। আৰু ইয়াৰ ব্লেক কালাৰৰ এটা পাৰ্ট তেতিয়া ইফালে উলটিয়াই দিব লাগিব, তেতিয়া ভিতৰৰ এই পাৰ্টটো, কেৰি বেগৰ এই পাৰ্টটো দেখা নাযায়, এনেকৈ থাকিব। এফালে ওপৰৰ পৰা ষ্টিচ কৰি দিলে এনেকৈ থাকিব, 2টা ছাইডে ওলাই নাথাকে। তাৰপিছৰখিনি মই আপোনালোকক দেখাই আছোঁ। এতিয়া ½ ইঞ্চি এইদৰে মাৰ্জিন লৈ পেলাই মই এইদৰে চিলাই যাম। মাৰ্জিন লৈ পেলাই এইদৰে চিলাই ল'লোঁ। আৰু এতিয়া ইয়াৰ এটা পাৰ্ট মই এইদৰে লুটিয়াই দিম, তেতিয়া 2টা ফালে ইয়াৰ চিধা পাৰ্টটো আহি যাব। এইটো চাইড ইয়াত ব্লেক কালাৰ কাৰণে ধৰিব পৰা নাই, কিন্তু ইয়াৰ চিধা পাৰ্ট 2টা এইফালে আহি যাব। গতিকে এতিয়া প্ৰথম ৰাখোঁতে এইদৰে 2টা চিধা পাৰ্ট এনেদৰে ৰাখিব লাগে। এইদৰে চিধা পাৰ্টৰ ওপৰত চিধা পাৰ্টটো ৰাখিব লাগে, তাৰ তলত এইটো কেৰি বেগৰ কাপোৰটো ৰাখি এইদৰে ষ্টিচ কৰিব লাগে। এইদৰে ইয়াৰ নেক্সট পাৰ্টটো মই ষ্টিচ কৰি ল'ম। নেক্সট পাৰ্টটো একেদৰে ষ্টিচ কৰি ল'ম। প্ৰথমতে ৰাখিম এই কেৰি বেগৰ পাৰ্টটো, তাৰ ওপৰত ব্লেক কালাৰৰ এই পাৰ্টটো ৰাখিম, তাৰ ওপৰত আকৌ ইটো ব্লেক কালাৰৰ পাৰ্টটো ৰাখি ½ ইঞ্চি মাৰ্জিন লৈ এইদৰে চিলাই যাম। ইটো পাৰ্ট যেনেদৰে চিলাইছিলোঁ এইদৰে ½ ইঞ্চি মাৰ্জিন লৈ এই পাৰ্টটো একেধৰণে চিলাই যাম। এইদৰে মই 2টা পাৰ্ট ৰেডি কৰি ল'লোঁ। এতিয়া কি কৰিব লাগিব, ইয়াৰ এটা পাৰ্ট এইদৰে এনেকৈ লুটিয়াই এনেকৈ সমান কৰি পেলাই প্ৰেছ কৰি ল'ব লাগিব। এইটো তেনেদৰে লুটিয়াই পেলাই সমান কৰি প্ৰেছ কৰি ল'ব লাগিব 2টা ছাইডে। তাৰপিছত ইয়াৰ পৰা ½ ইঞ্চি গেপত এটা ষ্টিচ কৰিব লাগিব,
তাৰপিছত অলপ গেপ আকৌ হাফ ইঞ্চি গেপ ৰাখি আৰু এটা ষ্টিচ কৰি ল'ব লাগিব। এই দুটা ষ্টিচ কৰি লোৱাৰ পিছত ইয়াত মই এটা দুইফালে অলপ ডিজাইন দিম। তাৰপিছত এই দুটা জইন কেনেকৈ কৰিব লাগে মই আপোনালোকক দেখাই আছোঁ। এইদৰে চাওক, হাফ ইঞ্চি গেপত দুটা চিলাই লগাই ল'লোঁ। প্ৰথমতে ওপৰত এটা প্ৰেছাৰ চিলাই দি ল'লোঁ, তাৰপিছত হাফ ইঞ্চি গেপত আৰু এটা চিলাই, তাৰপিছত হাফ ইঞ্চি গেপত আৰু এটা চিলাই। এই পিছৰ চিলাইটোত ৰছী সোমাব, কিন্তু প্ৰথমতে মই ষ্টিচ কৰি লওঁ, পিছত ফুটা কৰি পেলাই ৰছীকেইডাল উলিয়াব লাগিব। তাৰ আগতে ইয়াত কিবা এটা ডিজাইন দি লওঁ বুলি ভাবিছোঁ। আৰু এক্সট্ৰা অংশ আপোনালোকে যিটো এক্সট্ৰাকৈ ওলাই আছে সেই অংশটো অলপ কাট কৰি মিলাইও ল'ব পাৰে, নহ'লে নিমিলালেও একো নাই, কাৰণ চিলাইৰ ভিতৰত সোমাই যাব এই দুটা বস্তু। এয়া চাওক, দুইটা পাৰ্ট মই ৰেডি কৰি ল'লোঁ ফেব্ৰিক কৰি। ফেব্ৰিক কৰাৰ পিছত ইয়াত চেইনবোৰ লগাই দিছোঁ আঠাৰ সহায়ত। হোৱাইট মণিও লগাই দিছোঁ, আঠা দিয়ে লগাই দিছোঁ, ষ্টিচ কৰা নাই। এতিয়া দুইটা চাইডে 4.5 ইঞ্চিত চেইন দি ল'ব লাগিব। তাৰপিছত এনেকুৱা এডাল লেচ লৈ এই ধৰণে ৰাখি ভিতৰ ফালে উল্টা চাইডে ৰাখি এনেকৈ ষ্টিচ কৰি যাব লাগিব ইয়ালৈকে। ষ্টিচ কৰি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। এতিয়া এইদৰে উল্টা চাইডে চিলাই লোৱাৰ পিছত ইয়াৰ ওপৰত ইটো পাৰ্টটো, এই চিধা পাৰ্টটোৰ ওপৰত ইয়াৰ আৰু চিধা পাৰ্টটো এইদৰে ৰাখি ইয়াৰ ওপৰে আকৌ ষ্টিচ কৰি ল'ম ইয়ালৈকে। এতিয়া চাওক, বেগটোত লেচডাল লগোৱাৰ পিছত বেগটো এইদৰে চিধা কৰি ল'লোঁ আৰু বেগটোৰ হেণ্ডেলৰ বাবে এনেদৰে ফিটা এডাল ৰেডি কৰি ল'লোঁ। আৰু ইয়াৰ চিলোৱাৰ পিছত এইডোখৰ যিডোখৰ থাকে তাতে মই হেণ্ডেলডাল এটেচ কৰি ল'লোঁ। সেইদৰে চিলাই হেণ্ডেলডাল এটেচ কৰি ল'লোঁ। এতিয়া কি কৰিম, ইয়াৰ এই চিলাইটোত যে প্ৰথম চিলাইটোত নহয়, তাৰ ছেকেণ্ড চিলাইটোৰ মাজেদি মই এডাল দড়ি এটেচ কৰি দিম এইফালে ফুটা কৰি পেলাই, যাতে গোটেইটো ফুটা হৈ নাযায়। এডাল ৰিপেৰে মই ফুটা কৰি ল'ম, গোটেইটো যাতে তলফালেলৈকে যাতে ফুটা নহয়, তাৰ বাবে মই এটা বেজি লৈ পেলাই তলৰ কাপোৰ দুটা বেজিৰে উঠাই ল'ম। সেইদৰে মই দেখাম ৰ'ব। এতিয়া চাওক, বেজিৰে এনেকৈ তলৰ কাপোৰ দুটা মই উঠাই ল'লোঁ আৰু এতিয়া ওপৰ ফালে মই ফুটা কৰিম। এনেকৈ ধূপ এডাল জ্বলাই লওঁ, লাহেকৈ এনেকৈ দি থ'ব। ইমানটোকে, অকণমান ডাঙৰ লাগিলে ফুটাটো অকণমান ডাঙৰ কৰিব পাৰে। এইদৰে বাকীকেইটা জেগাটো মই ফুটা কৰি ল'ম। এতিয়া চাওক, এই দুইটা চাইডে মই ৰছী দুডাল এনেদৰে সেই ফুটাকেইটাৰে ভৰাই ল'লোঁ এইদৰে। আৰু এতিয়া মই দুইটা আগত লটকন লগাই ফাইনেল লুকটো আপোনালোকক দেখাই আছোঁ। এয়া চাওক, বেগটোৰ একেবাৰে ফাইনেল লুকটো। এইদৰে আপোনালোকে অতি সহজে ঘৰতে এটা সুন্দৰ পটলি বেগ বনাই ল'ব পাৰে।